নমস্কাৰ বন্ধু বান্ধৱীসকল, মই কুইনে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক আজি পুনৰবাৰ আদৰণি জনাইছোঁ। আপোনালোক নিশ্চয় ভালে আছে আৰু মই দেখিছাগে গম পাইছে এফালে যাবলৈ বুলি লৈছোঁ। অকণমান গোটৰ কাম আছে আৰু এটা বিশেষ কাম হ'ল আজি মোৰ মা আহি আছে। প্ৰায় 11 মাহ হৈ গ'ল মা আমাৰ ঘৰলৈ অহা নাই, আজি আহি আছে। মাকো অকণমান আগবঢ়াই আনিব লাগিব। তাৰপাছত মোৰো কামো অকণমান ওলাই যাবলগীয়া হৈছে, সেইটো কাৰণে ওলাই গৈছোঁ আৰু দিনটো কি হয় কৰি গৈ থাকিম, আপোনালোককো দেখাই গৈ থাকিম। এতিয়া মই গৈ থাকোঁ বলক। এতিয়া আৰু এগৰাকী বাইদেউলৈ বুলি ৰৈ আছোঁ গাড়ীত। এই বাইদেউ আহিলে ন বাইদেউ? বাইদেউ নতুনলি বোলে বুলি কৈছে, ধুনীয়াই বাইদেউ আকৌ হয় নাই? বাইদেউ যাব, সেই গোটৰ মিটিং আছে মানে বাইদেউ বলকলৈ বুলি যাওঁ। আৰু এগৰাকী বাইদেউ আহিব, এইজনী বাইদেউজনী পাইছে, মেইন বাইদেউ আমাৰ ন বাইদেউ। একেবাৰে দূৰৰ পৰা তুলি আছোঁ আৰু ৰৈ আছোঁ, বহুত দেৰি হ'ল বাইদেউ ৰৈ আছোঁ এনেকৈ। বাইদেউ পালেহি? বাইদেউক আজি উলিয়াই দিছোঁ ইউটিউবত ন। বলক গৈ থাকোঁ। চবফালে আমলখি গছে আৰু ফুল আমলখি গছ। মতাখনক পঠিয়াই দিলোঁ। এতিয়া ওলাই গৈ আছোঁ মিটিং। এতিয়া কিবা খেতি অকণমান আপোনালোকক দেখাম বলক। বাইদেউ মই গৈ আছোঁ, ব্লকতে কৰিছে ন বাইদেউ, আপোনালোকক বোলো দেখাওঁ। গৈছিলোঁগৈ কিন্তু টাইমটো অভাৰে হৈছে, তথাপিতো আৰু দেখাওঁ বোলো আহিলোঁ যেতিয়া, বলক দেখাই আছোঁ। এইফালে দেখাই গৈ আছোঁ। এয়া চুমনি চব এইজোপা হেৰি গছ ন, কাজু বাদাম চাগে। এইজোপা কাজু বাদাম চাগে, মই আন্দাজত ধৰিছোঁ। হয় নহয় ক'বচোন, ইমান ডাঙৰ ডাঙৰ পাত নমাইটো হয় নাই বাৰু কাজু বাদাম? আপোনালোকে কমেণ্টত ক'বচোন, এইবাৰ কাজু বাদাম হয় নহয়। এইফালেতো চুমনি পুৰা চুমনি আছে, খাবলৈ গৈ আছে। দেখাওঁ অকণমান অমিতাৰ খেতি। অকণমান হেৰি হৈ গৈছে ন, হয় পানী কাৰণে। এফালে অমিতা খাইছে, এয়া দেখাবলৈ বুলি আহিছিলোঁ আপোনালোক। অমিতা পূৰা লাগি আছে আৰু চিনি আছে, চাপৰে লাগিছে পূৰা। কেনেকুৱা লাগিছে ক'বচোন পৰিৱেশটো। ওচৰলৈ যাবলৈ অসুবিধা হৈছে, সেইটো কাৰণে এনেকৈ দেখাইছোঁ। অমিতা পূৰা লাগি আছে, ছিঙি আছে, ছিঙি আছে। এইফালে ইয়াৰ পৰিৱেশটো এনেকুৱা চুমনি। অলপ গৈ থাকোঁ। পকি আছে ন? ডেইলি চিঙা হয় কিনা, ডেইলি চিঙে। অঁ কেনেকৈ হেৰি লৈছে ৰেট কেজি? 30 টকা। নাপায় কটাকে বুলি কেইটা উঠিলে? কেই কেজি হ'ল? এইটো আপোনাৰ 4 কেজি হ'ব। আৰু ল'বনে? আমলখি চুৰ কৰিছে, ফটো তোলা নাই, একেবাৰে ভিডিঅ' কৰি পেলাইছোঁ দেই। আমলখি নাই পোৱা, কিন্তু এনেই ইমান ধুনীয়াকৈ লাগি আছে সঁচাকৈ ন। মইতো ওখ পূৰা পাই যাম। য়েছ, মাৰি দিছোঁ ধুনীয়াকৈ মাৰি দিছোঁ। ৰ'বা ঢুকি পাইছোঁ দেই। ওখ মানুহ সেইটোৱে লাভ আৰু টিপুক পাইছোঁ। ইমান লাগি আছোঁ লমা লমেনো, বাপৰে। ওলাই গৈ আছোঁ আৰু ব্লগৰ পৰা ঘৰলৈ যাওঁ, আৰু ক'ত মই দেখাম বাৰু পাৰিলে আপোনালোকক। যাৰ ক'ত থৈ দিছোঁ দেখিছোঁ নে? এইফালে ডিষ্টাৰ্ব দিছোঁ, যাৰ মই ঠাই দিছোঁ।
এফালে বন্ধন বেংক, এফালে বাইদেউ এটিএমত সোমাইছে অকণমান। বেটেৰীখন যাব নেকি? মই আকৌ গাড়ী পালা নেকি বুলি বন্ধুবোৰ নাই হোৱা। গাড়ীৰ কাৰণে এতিয়া ৰৈ থাকিব লাগি আছে। অলপ গৈ দিওঁ ন আপোনালোকে যাব চাৰিআলি ব'লকচোন আহিলে এখন মেজিকখনে যাম নালাগে যাব বোলা বেছিতে ৰ'বলগীয়া নহ'ল আকৌ ন 150 লাগে বোলে বহা এইফালে বহা নহ'লে মোৰ পাবে নোৱাৰে। অঁ এডোখৰতো আহিলোঁ হাপেখাতিৰ পৰা চাৰিআলিলৈকে, আকৌ চাৰিআলিৰ পৰা ঘৰলৈ যাবলৈ এফালে মা পালেগৈ, মই লগ নাপালোঁ বাৰু, মাক লৈ যাব নোৱাৰিলোঁ। একেবাৰে ঘৰতে লগ পাম বৈ লগ মা ঘৰৰ মানুহ অঁ বাইদেউ পালেহি কেতিয়াবা পালেহি মা ন অঁ বাইদেউ 1টামান বাজিলে। গাঁৱলৈ লৈ লওক দুইজনী পৰোঁ অলপ অলপ দেই, মাক যে অলপ অলপ পৰোঁ আৰু এতিয়া খাই বৈ কি কৰিবি ন। বহুত দিন নাই মানে লগত মা যে 11 মাহ হৈ গ'ল মা নাই আৰু ভাত খাই ভাগৰ লাগিছে। মোৰ দিনটো ইমান দেৰি লাগি কুকুৰ মই সেইটো মাক লগত লৈ আহিম আৰু নাপালোঁ সেইখন ভাগ্য নহ'ল ভাগ্যটো নহয় নহ'ল আৰু বাকী খবৰ ঘৰত ভালেই চব ভাল জানিব লাগিব পাৰিছোঁ। অঁ ধুইছোঁ নাই শুকা পানী যি হ'লে আহিম বুলি কালিয়ে ধুই কথা পাতি থাকোঁ আমি। কি কৰিম এতিয়া ভিডিঅ'টো সামৰণি মাৰি দিওঁ। ভাল লাগে আৰু ন গম পায় নহয় মানুহে আৰু মাৰ্কেট আহিছে জীয়েকৰ ঘৰলৈ ভাল লাগিছে। মা জীয়েকৰ ঘৰলৈ আহি কেনেকুৱা লাগিছে? মজা লাগিছে বেয়া লাগিলে আৰু মজা আৰু নাই এনেকুৱা আৰু মজা লাগে। যোৱাই আনিলেগৈ গৈ আগবঢ়াই আৰু চাৰিআলিৰ পৰা কিমান ভাল লাগিছে। বেটা ভাত খোৱা নাই নহয় বেটা ভাত বাঢ়ি থৈ দিয়া আছে। অঁ কি নোখোৱা আকৌ কিবা এটা ভাত